মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি ৰজাবাহত আছোঁহি, কালি আহিছিলোঁ। এতিয়া আমি বহলালৈ যাবলৈ ওলাইছোঁ, প্ৰিয়া, পূজা আৰু মই। এতিয়া মেইন ৰাস্তাৰ পৰা আমি গাড়ীত উঠিমগৈ। বহলাৰ পৰা আমি গৰাজান কলাপানীলৈ যাম। এয়া আগতে মই পঢ়ি অহা স্কুলখন হয় ৰজাবাহৰ হাইস্কুল। এবাৰ দেখাই দিছোঁ। পৰিৱেশটো চাওকচোন কিমান সুন্দৰ লাগিছে। এতিয়া আমি বহলালৈ গাড়ীত গৈ আছোঁ, বাছত গৈ আছোঁ। ছোৱালী দুজনী আগত বহিছে। আমি এতিয়া বৰহলা পালোহি। বৰহলা টাউনখন ভালদৰে দেখুৱাবই নোৱাৰিলোঁ। এয়া আমাৰ মামাৰ ঘৰৰ ফুলনি বাগিচাখন চাওকচোন, ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়াকৈ ৰাখিছে। ফুলো ফুলি আছে। এয়া বাহিৰত মামা ৰৈ আছে। বহুত সুন্দৰ লাগিছে পৰিৱেশটো। এয়া আমাৰ মামাৰ ঘৰেই হয়। মামাৰ ঘৰলৈ আহিছোঁ। ঘৰটো চাওকচোন ইমান সুন্দৰ লাগিছে। এয়া আমাৰ সৰু মামাৰ ছোৱালী ভণ্টি ঘৰ হয়। এয়া ভণ্টি ঘৰখনো বৰ সুন্দৰকৈ ৰাখিছে। আগফালে বাৰান্দাত ফুলনি টাব ৰাখিছে। এয়া ফুল ফুলি আছে। পিছফালে থকা ভণ্টিহঁতৰ এয়া পুখুৰী, ওচৰতে পথাৰখনো। এয়া মুকলি পথাৰ, সেউজীয়া সেউজীয়া। অলপ দূৰত এয়া পাহাৰখন। ইমান সুন্দৰ লাগিছে পৰিৱেশটো। আপুনি ক'ত আছে? Subscribe কৰি দিয়ক। আমি মামা, নিশা, ভণ্টিহঁতৰ সকলোতে ফুৰি চাকি হৈ গ'ল। এতিয়া আমি ৰজাবাহলৈ উভতিছোঁ। টমটমত এয়া গৈ আছোঁ গৰাজান ৰাস্তাইদি। ভিডিঅ' বনাম বুলি ভবাই নাছিলোঁ। মামাহঁতৰ পৰিয়ালৰ সকলোকে দেখুৱাবই নোৱাৰিলোঁ। পাছৰ বাৰত আহিলে আকৌ আপোনালোকক দেখুৱাম। এয়া গৰাজান তিনিআলি পালোহি। বাইদেউ এগৰাকী আহিছিলে লগতে, নামিবই হ'ল আৰু। ঠিক আছে, যাম দেই। এয়া নপাম তেল ডিপু পাইছোঁহি। পাৰ হৈ আহি আছোঁ। এয়া নপাম চেৰিলি স্কুল হয়, হাইস্কুল। ঘাইগাঁও নামঘৰ, এইখন ঘাইগাঁও LP স্কুলখন। আমি এতিয়া পাইছোঁহি আৰু এতিয়া ৰজাবাহৰ দলংখনৰ ওচৰ পালোহি আৰু। দলংখন হাইস্কুলৰ ওচৰতেই ইয়া পালোহি আৰু। ভিডিঅ' কৰিছোঁ। ৰজাবাহা ৱাটাৰ ছাপ্লাই হয়।
পালোহি ঘৰ এয়া মোৰ হয় আহিলা আহিছো ক'ত ফুৰিলেগে এয়া এই বৰনাত ফুৰি আহিলোগে এতিয়া ইয়ালৈ চহৰ ন অঁ ভালেই আৰু এইটো লাইটটো লগাই চাহ বুলিব দে এয়া নিচা চাহ কৰা টিভি চাই আছে মোৰতো টপালমটো উঠিছে ভালকে উঠিছে উঠিছে টিভি চাই আছে